গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ বহুত দিন পিছত লং ব্লগত মানে মই ইণ্ট্ৰ' দি আছোঁ তো মানে আজিব চা ফিল হৈ আছে ইমান দিনে মই মিনি ব্লগে বনাই গৈ আছিলোঁ ৰাতিপুৱা উঠিছোঁ প্ৰথমতে যি কাম কৰোঁ ব্ৰাছ কৰোঁ তাৰপিছত আহি বিচনা উঠাই পানী খাওঁ পানী খোৱাৰ পিছত আৰু আজি আছে মোৰ ট্ৰেইনিং তো তাৰ কাৰণে ওলাব লাগিব মা উঠি চাওঁ মানে পৰঠা বনাইছে যিটো নেকি মই একদম বেয়া পাওঁ মানে ব্ৰেকফাষ্টত মই বেয়া পাওঁ মই গা পা ধুই ৰেডি হৈ খাই লৈ ওলাই গ'লোঁ আৰু মই 2021ৰ পৰা মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনত মই ভলেণ্টিয়াৰ হিচাপে কাম কৰি আছিলোঁ তো তাৰে আজি ট্ৰেইনিং আছে আহি পালোঁ ভেটাপাৰা চাৰিআলি আৰু ইয়াৰ পৰা এজন ফ্ৰেণ্ড যাব তাৰ লগতে মই যাম আৰু আমাৰ অফিচটো আছে ৰাজগড়ত তাতে মাতিছে তো অফিচৰ পৰা যেতিয়া বেক কৰি আছিলোঁ তাৰে ভিডিঅ' ক্লিপ হয় তাতে গৈ অকল মিনি ব্লগে মানে ক্লিপ লৈছিলোঁ তাৰে লং ব্লগ একো লোৱা নাই আমাৰ বাইলেনৰ বেক চাইডেদি ঘৰত আহি আছিলোঁ আৰু আহোঁতে মানে চাই আহিছোঁ তাতে এটা প্ৰগ্ৰাম হ'ব আৰু তাৰে প্ৰিপাৰেশ্যন বহুত আগৰ পৰাই কৰি আছিল তাতে মোৰ ছিষ্টাৰ্ছ আৰু মই মাজে মাজে মানে এভৰি ছেটাৰডে গৈ থাকোঁ তাতে যি প্ৰগ্ৰাম হয় তো ঘৰত আহিলোঁ ঘৰত আহিয়ে প্ৰথমতে চুলি খুলিছোঁ মানে বেনুগাঁঠি গৈছিলোঁ চুলিখিনি খুলি মানে হাত ধুই ফ্ৰেছ হৈ তাৰপিছত মানে যাব ওলাইছোঁ এনেকুৱা বৰষুণ ষ্টাৰ্ট হৈছে তাতে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল হয় 4টাৰ পৰা এভৰি ছেটাৰডে 4টাৰ পৰা ষ্টাৰ্ট হয় আৰু কিছুমান এক্টিভিটি হৈ থাকে কিন্তু আজি আলোকসন্ধানী অকণিৰ মেল মানে য'ত প্ৰগ্ৰামটো হৈ আছে সেইটোৰ নাম হ'ল আলোকসন্ধানী অকণিৰ মেল তাতে আজি ফাউণ্ডেশ্যন ডে মানে 2 বছৰ আজি কমপ্লিট হৈ গ'ল তাৰে আজি চেলিব্ৰেশ্যন কৰিব আজিৰ এই প্ৰগ্ৰামটো চাবৰ কাৰণে মই বহুত এক্সাইটেড আছিলোঁ কাৰণ আমাৰ টিকো মানে মোৰ ভণ্টি ডান্স কৰিব তাতে ইয়াৰ আগতে ডান্স কৰিছে তাতে কিন্তু মই চাব পৰা নাছিলোঁ কাৰণ মই নাছিলোঁ ইহঁত কেইজনী ডান্স কৰিব তাৰ কাৰণে ৰেডি হৈ আছে বৰষুণ হ'বলৈ সিহঁতৰ মনটো বেয়া কৰি দিছে মানে ইমান মানে এক্সাইটেড আছিল সিহঁতেও মানে আজি ডান্স কৰিব প্ৰগ্ৰামটো এনজয় কৰিব কিন্তু বৰষুণে আধা শেষ কৰি দিলে মানে লেট হৈ গ'ল বহুত আহি পালোঁ আৰু প্ৰথমতে জাতীয় পতাকা উত্তোলন কৰিলে তাৰপিছত আলোকসন্ধানীৰ যিটো গান আছে এভৰি ছেটাৰডে এটা গান গায় সেইটো গানৰ পৰা ষ্টাৰ্ট কৰিলে তাৰপিছতে অকণিসকলে দেখালে ভাল অভ্যাস বেয়া অভ্যাস তাৰে এক্টিং আছিল ডান্স আছিল তাৰপিছত সাধু কথাও আছিল বহুত কিবা আৰু দীঘলীয়া প্ৰগ্ৰাম আছিল 2-2.5 ঘণ্টাৰ প্ৰগ্ৰাম আছিল তাৰে অলপমান মই ব্লগৰ থ্ৰু দি শ্বেয়াৰ কৰিলোঁ মুস্তাফা আলী তেওঁ আমাক আজি ষ্টেজটো সকলো সম্পূৰ্ণভাৱে তেওঁ ধুনীয়াকৈ আমাক সজাই পৰাই দিছে তাৰ কাৰণে আমি বিশেষভাৱে মুস্তাফাৰ শলাগ ল'ব লাগিব লগতে অভিভাৱকসকল তেওঁলোককো ধন্যবাদ জনাইছোঁ তেওঁলোকে নিজেও ইয়াত আহি পেলাই অকণিসকলক যিখিনি উৎসাহ দিছে বা ইয়াত এই অনুষ্ঠানত